কাৰোবাৰ মনত কিবা কুৱেশ্যন থাকিব পাৰে খুদা স্যার আপুনি এটা গান গাওক মই আকৌ এইটো প্ৰশ্ন বুলি ভবা নাই নাই ৰিকুৱেষ্ট আমাৰ পৰা এটা গান গাব লাগে আপোনাৰ মই গান নাগাওঁ নে এটা গাব লাগিব ক'ৰ পৰা আহিছে মাতটো চোৱা মানুহক কষ্ট দিয়াৰ অধিকাৰ কাৰো নাই কিন্তু তোমাৰ মই অনুৰোধটো ৰাখিম হা যে মই গান নাগাওঁ মই শিক্ষাগুৰুসকলক লৈ দুটামান লাইন কৈ দিছোঁ যে শিক্ষাগুৰুসকলনো কি হা ভালকৈ শুনিবা মই কৈহে দিম গাই নিদিওঁ মই গান কলেজত থাকোঁতে লিখিছিলোঁহে আৰু এটা কথা কৈ দিওঁ তোমালোকে যে এতিয়া পঢ়ি আছা এইখিনি কৈছোঁ হা টিকলাখিনিক অকণমান কোৱা নাই মোৰ কথাটো মানে কি হয় আজি ক'বলৈ অলপ দিগদাৰ হৈ গৈছে জেনেৰেশ্যন দুটা আছে যে এইফালে কৰিলে জটিল পাব নেকি বুলি ভাবি মই মিক্স কৰিবলগীয়া হৈ গৈছে মানে তোমালোকৰে উপযুক্ত সময় কলেজ মানেই হৈছে জ্ঞানৰ মুকুতা কি কলেজ মানেই প্ৰজ্ঞাৰ সাধনা কি প্ৰজ্ঞাৰ সাধনা আমি ইয়াত জ্ঞানৰ মুকুতা বুটলিবলৈ আহোঁ প্ৰজ্ঞাৰ সাধনা কৰিবলৈ আহোঁ হয়নে কলেজ মানে সৃষ্টিৰ অনুশীলন আৰু কলেজ মানে প্ৰেমৰ অনুৰণন এইটো চাগে চবেই বুজি পাই গৈছে কিন্তু সেইটো আকৌ মেইন উদ্দেশ্য হ'লে কেনা লাগিব আকৌ কলেজ মানে সৃষ্টিৰ অনুশীলন কলেজ মানে প্ৰেমৰ অনুৰণন গতিকে এইখনেই একমাত্ৰ প্লেটফৰ্ম য'ত তোমালোকৰ ভৱিষ্যতটো নিৰূপণ হয় আৰু শিক্ষাগুৰুসকলৰ যে বিশেষ দুটা লাইন কম কৈছিলোঁ শিক্ষাগুৰুসকল কি এবাৰ শুনিবা ৰেডি হে আলোক সন্ধানী গুৰু মোৰ জ্ঞান পূজাৰী তুমি মনীষী মহান তুমি পোহৰৰ আন এটি নাম হয়নে শিক্ষাগুৰুসকল আলোক সন্ধানী তেওঁলোক প্ৰজ্ঞাৰ সাধক তেওঁলোক পোহৰৰ অন্য নাম তেওঁলোকৰ কথাখিনিত আমি এখন পোহৰ পৃথিৱী দেখি পাইছোঁ তুমি প্ৰজ্ঞাৰ নীৰৱ সাধক নিজে গলি গলি বিলোৱা পোহৰ আনক কিদৰে খুজিম তোমাৰ এই ধাৰ ঋণী হ'লো চিৰকাল তোমাৰ ত্যাগ শ্ৰম আৰু সাধনাৰ এয়া হ'ল শিক্ষাগুৰুসকলৰ কথা আমাৰ কাম কি হ'ব প্ৰগতিৰ শিখৰলৈ আগুৱাই যাম আমাৰ কাম প্ৰগতিৰ শিখৰলৈ আগুৱাই যাম তোমাৰ আদৰ্শৰ ৰাখিম মান প্ৰগতিৰ শিখৰলৈ আগুৱাই যাম তোমাৰ আদৰ্শৰ ৰাখিম মান সময় বালিত আমি খোজ ৰাখি যাম আমিতো এটা সময়ত পৃথিৱীৰ পৰা গুচি যাম ন সময় বালিত আমি খোজ ৰাখি যাম জিলিকাম দেশৰে মান জিলিকাম নগাঁৱৰ মান জিলিকাম জ্ঞান বিকাশ বিদ্যাপীঠৰ নাম হ'ল কবিতা লগা কিবা এটা গাই দিলোঁ গান নাগাওঁ ইমান কষ্ট দিয়াৰ অধিকাৰ মোৰ নাই গতিকে সকলোকে ধন্যবাদ জনাইছোঁ ইমান দেৰি বহি থাকিব পৰাটো এটা কিন্তু খুব সাহসৰ কথা আকৌ দেই